নমস্কাৰ, মোৰ নাম কিৰোদ সিংহ। মই তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ ষ্টেচন অধীক্ষক হিচাপে কৰ্মৰত। ডক্টৰ পুৰ্ণনয়ন সিংহ মোৰ সম্বন্ধত বৰদেউতা। তেখেতে 1987 চনত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ কাম কাজৰ কাৰণে এটি এম্বেছাডৰ দান কৰিছিল। নমস্কাৰ, মই বিমল ভকত। আমাৰ পূৰ্ণনাৰায়ণ সিংহদেৱে 1987 আহি আমাৰ সত্ৰত এখন এম্বেছাডৰ গাড়ী দান কৰিছিলে আৰু এই গাড়ীখনত আমি আমাৰ সত্ৰাধিকাৰ পৰবোৰ সহিতে আমি গোটেই অসম কিন্তু ঘূৰি ফুৰিছিলোঁ। তেখেতে বৰ গুণীমানী ব্যক্তি আছিলে, বৰ ভাল মানুহ আছিলে। এই মধুপুৰ সত্ৰত আমাৰ সত্ৰাধিকাৰ যেতিয়া কলিয়াবৰৰ বাপ আছিলে ফটিক চন্দ্ৰ দেৱ সত্ৰাধিকাৰ, তেওঁৰ সেৱা শুশ্ৰূষাৰ কাৰণে আৰু সত্ৰৰ ভকতসকলৰ সেৱা শুশ্ৰূষাৰ কাৰণে আমাৰ তেজপুৰ নিবাসী পূৰ্ণনাৰায়ণ সিংহই তেওঁক এম্বেছাডৰ গাড়ী এখন দিছিলে। এইখন গাড়ী দি তেওঁ ভ্ৰমণ কৰিছে অসমত আৰু শিষ্যসকলৰ ঘৰতো গৈছে। কোনোবা ঠাইত যদি শৰণ দিবলৈ গৈছে সেইখন গাড়ীয়ে তেওঁ ব্যৱহাৰ কৰিছে।